কোভিড-19 পজিটিভ অঞ্চলৰ তালিকাত নতুনকৈ অন্তৰ্ভুক্তি হ'ল ডিমা হাছাও জিলা। 7জন ব্যক্তিৰ দেহত ধৰা পৰিছে মহামাৰী কোভিড-19ৰ অৱস্থিতি। কোৱাৰেণ্টাইন নকৰি পলাই অহা যুৱকক ফুলনি বজাৰৰ পৰা আটক উত্তৰ বৰবিল আৰক্ষীৰ। বহিৰাজ্য উত্তৰ প্ৰদেশৰ পৰা ৰেলযোগে আহিছিল বুদ্ধিৰাম খাকলাৰী নামৰ এই যুৱকজন। বোকাজান খণ্ড উন্নয়নৰ অধীনত চেণ্ট গ্ৰেভেল পথ সাজি দিয়াৰ নামত চূড়ান্ত প্ৰতাৰণা। এচিকুট বালি নেপেলোৱাকৈ ছাইনবোৰ্ড আঁৰি দি ঠিকাদাৰে বিভাগৰে বুজাবুজিৰ সমুদায় ধন আত্মসাতৰ অভিযোগ স্থানীয় ৰাইজৰ। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো। ষ্টুডিঅ'ত মই সঞ্চয়িতা তেৰণপি। আগবাঢ়িছো প্ৰথমটো খবৰলৈ। দেশৰ লগতে অসমো কোভিড-19ৰ কবলত। ক্ৰমে অতি উদ্বেগজনক হৈ উঠিছে ৰাজ্যৰ পৰিস্থিতি। ইমান দিনে গ্ৰীণ জোনত থকা পাহাৰীয়া জিলা ডিমা হাছাওত 7জনকৈ ব্যক্তিৰ দেহত কোভিড-19ৰ অৱস্থিতি ধৰা পৰিছে। এওঁলোক হাফলঙৰ জৱাহৰ নবোদয় বিদ্যালয় কোৱাৰেণ্টাইনত আছিল। খবৰটো বিয়পি পৰাৰ লগে লগে হাফলঙৰ লগতে সমগ্ৰ ডিমা হাছাও জিলাত এক প্ৰকাৰ হৈছে হাহাকাৰ পৰিস্থিতি। হাফলঙত ইতিমধ্যে কোভিড-19ত আক্ৰান্ত লোকসকল ক্ৰমে ৰচন থাপা, কিদনবে জেমি, হিলিউমে পামে, দেদাং দাইমে, পাৰ্হিউ জিম্বে ৰাইমে, উৎপল মিশ্ৰ আৰু চিমিয়ন জেমি। এইসকল ব্যক্তিয়ে চেন্নাইৰ পৰা বৃহস্পতিবাৰে আহি হাফলঙত উপস্থিত হৈ জৱাহৰ নবোদয় বিদ্যালয়ত কোৱাৰেণ্টাইনত আছিল। কোভিড-19ৰ অৱস্থিতি ধৰা পৰাৰ লগে লগে আটাইকেইগৰাকীকে হাফলং কোভিড কেন্দ্ৰ আৰু হাফলং অসামৰিক চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হৈছে। হয়, এইদৰে মহামাৰী কোভিডে এটাকৈ প্ৰায় সকলো অঞ্চলকে নিজৰ গ্ৰাসত আনিব ধৰিছে। সেয়ে চাফ চিকুণ থকাৰ লগতে সামাজিক দূৰত্ব অটুট ৰখাটোৱে হ'ব জনসাধাৰণে কৰোনা তথা কোভিড-19ৰ পৰা সুৰক্ষিত থকাৰ উপায়। নিউজ ডেস্ক ৰিপৰ্ট, কাট নিউজ। বিশ্বত্ৰাস কৰোনাই সংসাৰী ৰূপ ধাৰণ কৰিছে সমগ্ৰ বিশ্বত। ভাৰত এই গ্ৰাসৰ পৰা মুক্ত নহয়। অসমত কৰোনা আক্ৰান্তৰ সংখ্যা দিনে দিনে ভয়ংকৰভাৱে বৃদ্ধি পাই সম্প্ৰতি 200ৰ ঘৰ চুচু। এনে সময়তে পাহাৰীয়া জিলা কাৰ্বি আংলঙত ঘটিছে উদ্বেগজনক ঘটনা। বৰলাংফাৰ আৰক্ষীয়ে লামডিং ষ্টেচনৰ পৰা কোৱাৰেণ্টাইনলৈ নি থকা অৱস্থাত পলাই অহা যুৱকজন ফুলনি বজাৰৰ পৰা আটক কৰে উত্তৰ বৰবিলৰ আৰক্ষীয়ে। জানিব পৰা মতে যুৱকজন উত্তৰ প্ৰদেশৰ পৰা ট্ৰেইন যোগে লামডিঙত উপস্থিত হৈছিল আৰু বৰলাংফাৰ আৰক্ষীয়ে যুৱকজনক কোৱাৰেণ্টাইন কৰিবলৈ নি আছিল। এইদৰে নি থকা সময়তে পলায়ন কৰি পাইছিলগৈ ফুলনিৰ লুটুমাৰীত। বৰলাংফাৰ আৰক্ষীয়ে উত্তৰ বৰবিলৰ আৰক্ষীৰে যোগাযোগ কৰি এই বিষয়ে বিতংভাৱে অৱগত কৰায়। উত্তৰ বৰবিল উপ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজেন্দ্ৰ বৰবৰুৱাৰ নেতৃত্বত ফুলনিৰ লুটুমাৰীৰ বুদ্ধিৰাম খাকলাৰী নামৰ এই যুৱকজনক ফুলনি বজাৰৰ পৰা শুকুৰবাৰে সন্ধিয়া প্ৰায় 5 বজাত আটক কৰে। উত্তৰ প্ৰদেশৰ পৰা অহা মানে এজন লেবাৰ লামডিঙত কোৱাৰেণ্টাইন চেণ্টাৰলৈ নি থাকোঁতে তেওঁ পলাই গুচি আহে আৰু তেওঁৰ ঘৰ হৰগা থানা আণ্ডাৰ লুটুমাৰীত বুলি জনায়। আমি সেইমতে চেক কৰি পেলাই আজি আমি ফুলনিতে ধৰা পেলাব পাৰোঁ। নামটো কি আছিলে? নামটো আছিলে তেওঁৰ বুদ্ধিৰাম খাকলাৰী। এতিয়া এইজনগৰাকীক প্ৰশাসনৰ পৰা কি ব্যৱস্থা ল'ম বুলি ভাবিছে? তেওঁক এতিয়া আমাৰ এম্বুলেঞ্চৰ দ্বাৰা 108ৰ দ্বাৰা আমি ডিফু মেডিকেল কলেজলৈ লৈ যাম। ডিফু মেডিকেল কলেজত চেকআপ কৰাই তাত। ইয়াৰ পিছতে আটক বুদ্ধিৰামক কোৱাৰেণ্টাইনৰ বাবে ডিফু মেডিকেল অধীনৰ কোৱাৰেণ্টাইন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব দিছে উত্তৰ বৰবিলৰ আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে। সাংবাদিক হ'লে মই কোৱাত তেওঁৰ কাৰণে মোৰ ৰিয়েল ফেক্টটো ক'লে সত্য লাগিলে ইহঁতে কোৱাৰেণ্টাইন লাগিলে মাৰি কিনে মৰাই দিয়ে। ইহঁতে একদিন হ'লেও ভুগিব লাগিব। ফুলনিৰ পৰা কেমেৰা পাৰ্চন নেত্ৰ কমল শৰ্মাৰ সৈতে বীৰেন গোৱালাৰ ৰিপৰ্ট, কাট নিউজ। কাৰ্বি আংলং জিলাৰ বোকাজান খণ্ড উন্নয়নৰ অধীনত চেণ্ট গ্ৰেভেল পথ সাজি দিয়াৰ নামত চূড়ান্ত প্ৰতাৰণা। মেনটেৰন গাঁৱৰ পৰা লাংটুক টিমুং গাঁৱলৈ 1.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণৰ নামত এচিকুট বালি নেপেলোৱাকৈ কেৱল ছাইনবোৰ্ড আঁৰি বিভাগীয় বিষয়া কৰ্মীৰে বুজাবুজি পথটি নিৰ্মাণৰ নামত আবণ্টন সমুদায় বিলৰ ধন আত্মসাতৰ অভিযোগ তুলিছে অঞ্চলটোৰ ৰাইজে।
2017-18 বিত্তীয় বৰ্ষৰ পুঁজিৰে মেনটেৰন আৰু লাংটুক টিমুং গাঁৱলৈ 1.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ চেণ্ট গ্ৰেভেল পথ নিৰ্মাণৰ বাবে আবণ্টিত হৈছিল 2.5 লাখ টকা। আপোনালোকে প্ৰত্যক্ষ কৰা এই 1.5 কিলোমিটাৰ চেণ্ট গ্ৰেভেল পথটিত কিন্তু ঠিকাদাৰে পেলোৱা নাই আনকি এচুকুট বালি। এই অভিযোগ স্থানীয় ৰাইজৰ। পথটিৰ দাঁতিত চেণ্ট গ্ৰেভেল পথ বুলিয়েই সাইনবোৰ্ড আঁৰি থৈ চেণ্ট গ্ৰেভেল পথ নিৰ্মাণৰ দায়িত্ব সামৰিছে ধুৰন্ধৰ ঠিকাদাৰে। বালি সাইনবোৰ্ডতহে আছে, পথটিত কিন্তু নাই। কিন্তু লক্ষণীয়ভাৱে পথটিৰ নামত কাৰ্যালয়ৰ বিষয়া কৰ্মীৰ বিলৰ বাবদ সমুদায় ধন আত্মসাৎ কৰা বুলি অভিযোগ তুলি স্থানীয় ৰাইজে ঠিকাদাৰৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সংশ্লিষ্ট বিভাগীয় কৰ্তৃপক্ষক। লগতে স্থানীয় ৰাইজৰ প্ৰশ্ন, এই সন্দৰ্ভত স্থানীয় বিধায়ক নুমল মুমিনে কি ক'ব অথবা কি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। বোকাজানৰ পৰা আনন্দ টেৰাঙৰ ৰিপৰ্ট, কাট নিউজ। হামৰেন পৰিষদ সমষ্টিৰ অতি দুখীয়া ৰাইজৰ কাষত থিয় দিলে একাংশ হৃদয়বান লোক। চাউল, দালি আদি নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰী বিতৰণ কৰাৰ লগতে COVID-19 পৰা নিজৰ লগতে ৰাইজক সুৰক্ষিত ৰখাৰ বাবে ৰাইজৰ মাজত সজাগতা প্ৰদান কৰিলে এইসকল ব্যক্তিয়ে। মহামাৰী COVID-19 বিশ্বৰ লগতে দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তত গ্ৰাস কৰিবলৈ লৈছে। এনে স্থলত সাধাৰণ ৰাইজৰ মাজতো এইলৈ হাহাকাৰ পৰিস্থিতি। হামৰেন পৰিষদ সমষ্টিৰ লিনচিকা, চমুপং, ৰংপিৰবি, ৰংকাৰ্বি, ৰংচিদন আৰু পৰ্বত নংক্ৰং আদি গাঁৱত হামৰেন VDC অধ্যক্ষ চাৰ্চিং ফাংচো, ডাক্তৰ উমতাং টিমুং, হামৰেন পৌৰসভাৰ অধ্যক্ষ বীৰেন টিছো, লেমছৰ অধ্যক্ষ জয় ইংটি আৰু ভূমি সংৰক্ষণ বৰ্ডৰ অধ্যক্ষ উপস্থিত হৈ অতি দৰিদ্ৰ পৰিয়ালৰ লোকক বিতৰণ কৰে চাউল, দালি আদি খাদ্য সামগ্ৰী। non amat kenil tum ka chisi ke bangke lailo non silang bom lang lake isi bangke dak Hamren Girl High School lapen isi bangke Telahor Community Hall lapen Kolonga ME School la long thoman sinon ko ke lang ponlo। ইফালে এই খাদ্য সামগ্ৰী বিতৰণ অনুষ্ঠানতে উপস্থিত ৰাইজৰ আগত চাৰ্চিং ফাংচই COVID-19 পৰা নিজৰ লগতে সমাজৰ আন আন লোকক সুৰক্ষিত ৰাখিবৰ বাবে পালন কৰিবলগীয়া সতৰ্কতা আৰু সজাগতাৰ সন্দৰ্ভত পৰামৰ্শ আগবঢ়ায়। lake lalo la bahini abang pu kelong lake ahem binong ke Kopli constituency arlo 7 nong Kopli constituency arlo lake Jiribasa Nepaliaro lasi halatum bahini bang pu ojai lapen Bhim Bhadra Siwa la bahini tum han bangke Guwahati suru hojai longsi silang pon bomlo alang litum Halloween pen ke bang amatsi hadak suru hojai long mane quarantine dolo। যিকোনো সময়ত কৰোনাক লৈ উদ্ভৱ হ'ব লগা যুদ্ধকালীন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ ভিলেজ লেভেলৰ কোৱাৰেণ্টাইন কেন্দ্ৰ মুকলি কৰিবলৈ ইতিমধ্যে সাজু কৰি তোলা বুলি ব্যক্ত কৰে VDC অধ্যক্ষ চাৰ্চিং ফাংচই। হামৰেনৰ পৰা সুন্দৰ ক্ৰ ৰিপৰ্ট, কাট নিউজ। সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। Looking for your household essentials? MS Fangcho Stationery, one-stop destination for your household needs. Here you will get table fan, ceiling fan, mixer grinder, rice cooker, groceries, electric items, plastic items, gift items, etc. Moreover, 5% discount on stationery items and 10% discount on table fan, ceiling fan, mixer grinder and many more. Stop pondering, just shop right away. MS Fangcho Stationery, Rongkhelang, Difu, Manja Road, Karbi Anglong. Start here, right anywhere. Eastern Motors, authorized dealer of Royal Enfield, Rongkhelang, near Don Bosco School, Difu 782460 Assam. Easy
Finance available here. For more information, kindly contact Sales Bokazan 7896169021. For both Diffu and Bokazan, you can contact 9957988008 or you can mail isanmodels@gmail.com. Ganj Shopping Mall is a Gulf of Assam Enterprise and the Hill Areas Department. A glorious 1 year now. Here's everything you need: groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Ganj Shopping Mall, Diffu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam. বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালৈ। দেশজুৰি লকডাউনৰ সময়ছোৱাত বন বিভাগে গ্ৰহণ কৰিলে এক অভিনৱ তথা প্ৰশংসনীয় পদক্ষেপ। কাৰ্বি আংলং জিলাৰ পৰিৱেশ আৰু বন বিভাগৰ উদ্যোগত ডিফু চহৰৰ সৌন্দৰ্য বৰ্ধনৰ অংশ হিচাপে দেশজুৰি পালন কৰা লকডাউনৰ সমান্তৰালভাৱে চহৰখনৰ ইমূৰৰ পৰা সিমূৰলৈ সাফাই কাৰ্যসূচী ৰূপায়ণ কৰে। বিগত বহুদিন ধৰি সাফাই অভিযান কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হোৱা নাই। কৰোনা মহামাৰীৰ বিভীষিকাৰ মাজত এই কথাৰ প্ৰতি কোনোৱে মন কাণ নিদিয়া সময়তে কাৰ্বি আংলং জিলা বন বিভাগে গ্ৰহণ কৰিলে এক ব্যতিক্ৰমী প্ৰয়াস। কেৱল নিজৰ হাত বাৰে বাৰে ধুলেও নহ'ব, চহৰৰ পৰিৱেশ নিকা হোৱাৰ লগতে বন জংঘলেৰে আগুৰিব নালাগে। এনে লক্ষ্য আগত ৰাখি বন পালক দীনেশ পাটগিৰিৰ নেতৃত্বত গ্ৰহণ কৰিলে ডিফু চহৰ সাফাই অভিযানৰ কাৰ্যসূচী। গান্ধী পাৰ্কৰ পৰা এই সাফাই অভিযানৰ কাৰ্যসূচী শুভাৰম্ভ কৰি মুখ্য ডাকঘৰৰ কাষেৰে যোৱা পদপথৰ পৰা মেম্বাৰ হোষ্টেল হৈ চেমছন সিং ইংটি স্মাৰক উদ্যান আৰু ৰংফাৰ্পি ৰংৱে উদ্যানলৈকে অলাগতিয়াল বন লতিকা কাটি পৰিষ্কাৰ পৰিচ্ছন্ন কৰে। আমি গোটেই ডিফু চহৰখন চাফ চিকুণ কৰাৰ কাৰণে মানে পদক্ষেপ হাতত লৈছোঁ। আমাৰ মাননীয় CM ছাৰ আৰু আমাৰ বন বিভাগৰ সচিব নিৰলা বাইদেউৰ নিৰ্দেশ আৰু আমাৰ ডিএফও ছাৰৰ নিৰ্দেশ মতে গোটেই আমি চহৰখন চাফ চিকুণ কৰিম বুলি এটা পৰিকল্পনা কৰি আছোঁ। লগতে আমি যিখিনি আমাৰ ডিভাইডাৰ আছে ৰাস্তাৰ ওচৰত সেইখিনিত আমি বিভিন্ন ধৰণৰ বিউটিফিকেশ্যনৰ কাৰণে গছ হয়, যি কাম ডিফু পৌৰসভা ডিফু গড় কাপ্তানি বিভাগৰ দায়িত্বৰ ভিতৰত পৰে সেই কাম বন বিভাগৰ কৰ্মীয়েহে কৰি দেখুৱালে। লক্ষণীয়ভাৱে গড় কাপ্তানি বিভাগত পদপথ বা প্ৰধান পথৰ কাষত গজি উঠা অলাগতিয়াল বন জংঘল কাটি পৰিষ্কাৰ কৰি ৰখাৰ বাবে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিয়োগ কৰা আছে। কিন্তু এদিনো পৰিলক্ষিত নহয় এইসকল চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক বিভাগে এনে কামত লগোৱা। নিউজ ডেস্ক ৰিপৰ্ট, কাট নিউজ। মহামায়া পৰিষদ সমষ্টিস্থিত ডকমকা থংনগবে মহাবিদ্যালয়ৰ নৱনিযুক্ত অধ্যক্ষ ডক্টৰ ধনঞ্জয় নাৰ্জাৰী আৰু উপাধ্যক্ষ প্ৰফেচাৰ বাবু তেৰণক আনুষ্ঠানিক অভিনন্দন জনায় কাৰ্বি ষ্টুডেণ্টছ কোঅৰ্ডিনেশ্যন কমিটিয়ে। মহামায়া পৰিষদ সমষ্টিস্থিত ডকমকা থংনগবে মহাবিদ্যালয়ৰ নৱনিযুক্ত অধ্যক্ষ ডক্টৰ ধনঞ্জয় নাৰ্জাৰী আৰু উপাধ্যক্ষ প্ৰফেচাৰ বাবু তেৰণক আনুষ্ঠানিক অভিনন্দন জনায় কাৰ্বি ষ্টুডেণ্টছ কোঅৰ্ডিনেশ্যন কমিটিয়ে। অধ্যক্ষ আৰু উপাধ্যক্ষ দুয়োগৰাকীক জনোৱা হয় আন্তৰিক অভিনন্দন। অনুষ্ঠানত প্ৰাক্তন সভাপতি প্ৰদীপ ইংটি, প্ৰাক্তন সাধাৰণ সম্পাদক ৰাম সিং তেৰণ আৰু প্ৰাক্তন ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক আগষ্টিন তেৰাং, সহকাৰী সম্পাদক ধনী তকবি, সাধাৰণ সম্পাদক দেৱেন বেৰ লগতে অন্যান্য সদস্যসকলে উপস্থিত থাকে। লাংহিনৰ পৰা ৰুস্তম তকবিৰ ৰিপৰ্ট, কাট নিউজ। আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ। ধন্যবাদ।